হাই গাইজ, মই আজি আপোনালোকৰ বাবে এটা ভিডিঅ' বনাব খুজিছোঁ। সেই ভিডিঅ'টো টেকনিকেল ভিডিঅ' বুলি ক'ব পাৰি। এতিয়া আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব জৰুৰ কৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে দিয়া আছে, আমি যদি লগত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, এটা ভগ্নাংশ হৈ গৈ 1। আমি যদি অকল হৰতহে 1 যোগ কৰোঁ তেন্তে ই হৈ গৈ হাফ। তেন্তে ভগ্নাংশটো লগে কৈয়ে দিওঁ। মোৰ বেলেগৰ দৰে ছেকেণ্ড নহয়, লগে কুৱেশ্যন লগে এনচাৰ। এতিয়া ৰ'ব, তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া কৰাই আছে এইটো ভগ্নাংশ হ'ল 3/5। এই 3/5 ইয়াতে এই হৰত 1 যোগ কৰিলোঁ আৰু লবৰ পৰা 1 বিয়োগ কৰিলোঁ, তেন্তে ই হৈ গৈ 3 × 1 = 4। তাৰপিছত 5ৰ 1 গ'লে 4, 1 কাটি দিলোঁ, কাটি দিওঁতে 4 একবাৰ গ'ল, 1 হ'ল। এবাৰ আছে 3/5। এবাৰ কি কৈছিল, যদি হৰতহে 1 যোগ কৰোঁ তেনেহ'লে ই হৈ গৈ হাফ। তাৰপিছত এই 3 5 × 1 = 6, এই 3 5 × 1 = 6, এই হাফ, এই হাফ। তেতিয়াহ'লে বলক মই অলপমান, যিহেতু আমি ভগ্নাংশটো নাজানো, ভগ্নাংশটো ধৰি লওঁ প্ৰথমতে